ধন, সমৃদ্ধি আৰু সুখৰ বাবে আজি লৈ আহিছোঁ 15টা প্ৰমাণিত বাস্তু টিপছ। বাস্তুশাস্ত্ৰৰ টিপছে 5টা উপাদানৰ মাজত ভাৰসাম্য ৰক্ষা কৰি ধন আৰু সমৃদ্ধি লাভ কৰাত সহায় কৰিব পাৰে। বাস্তুৱে আপোনাৰ ঘৰৰ পৰা ঋণাত্মক শক্তি আঁতৰাবলৈ সক্ষম কৰে। বাস্তুশাস্ত্ৰই 5টা মৌল জল, অগ্নি, মহাকাশ, বায়ু আৰু পৃথিৱীৰ সৈতে সমন্বয়ত জীয়াই থকাটোক যথেষ্ট গুৰুত্ব দিয়ে। এই মৌলবোৰে বিশ্বব্ৰহ্মাণ্ডৰ সকলো মহাজাগতিক শক্তিক প্ৰতিনিধিত্ব কৰে। যিহেতু আমাৰ জীৱনত ধনে এক অবিচ্ছেদ্য ভূমিকা পালন কৰে, গতিকে ইয়াক লাভ কৰাটো নিৰ্ভৰ কৰে এই সকলোবোৰ উপাদানৰ সমন্বয়ৰ ওপৰত। আপুনিও ধনৰ ভাগ্যৰ বাবে কিছুমান বাস্তু টিপছ অনুসৰণ কৰি আপোনাৰ ঘৰলৈ ধন আকৰ্ষণ কৰিব পাৰে। নমস্কাৰ, মই ডিম্পল নাথ। আপুনি শুনি আছে বি মটিভেটেড। আমাৰ ভিডিঅ'সমূহ যদি চাই ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু ভিডিঅ'সমূহৰ পৰা যদি উপকৃত হৈছে বুলি ভাবে তেন্তে ছাবস্ক্ৰাইব বাটনটোত ক্লিক কৰি কাষতে থকা বেল আইকনটোত ক্লিক কৰি দিব। ধন্যবাদ। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বাস্তু থকা ভাগ্য আৰু সুখৰ বাবে টিপছ হ'ল, আপোনাৰ ঘৰত ধনৰ ভাগ্য, সমৃদ্ধি আৰু সুখৰ বাবে কিছুমান প্ৰমাণিত বাস্তু টিপছ দিয়া হৈছে। এটা সহজ প্ৰৱাহে আৰ্থিক স্থিতিশীলতা নিশ্চিত কৰিব আৰু আপোনাৰ জীৱনলৈ ধন আৰু প্ৰচুৰতা আনিব। আপোনাৰ ঘৰত এটা কুবেৰ যন্ত্ৰ ৰাখক। ভগৱান কুবেৰে ধন সম্পত্তি আৰু সমৃদ্ধিৰ প্ৰতীক আৰু আপোনাৰ ঘৰৰ উত্তৰ পূব কোণত শাসন কৰে। গতিকে উত্তৰ পূব দিশত কুবেৰ যন্ত্ৰ স্থাপন কৰিব লাগে। টকাৰ বাবে মনত ৰখা এটা গুৰুত্বপূৰ্ণ বাস্তু টিপছ হ'ল, আপোনাৰ ঘৰৰ উত্তৰ পূব দিশৰ পৰা ঋণাত্মক শক্তি জমা হোৱা সকলো বস্তু আঁতৰাই পেলোৱা। অৰ্থাৎ আপোনাৰ ঘৰৰ উত্তৰ পূব অঞ্চলত শৌচাগাৰ, গধুৰ আচবাব, জোতাৰ ৰেক থাকিব নালাগে। আৰ্থিক প্ৰচুৰতাৰ বাবে ভগৱান কুবেৰ। বাস্তুশাস্ত্ৰই আপোনাৰ বাসস্থান সংগঠিত আৰু কোনো ধৰণৰ অগোচালিৰ পৰা মুক্ত কৰি ৰখাৰ ওপৰত জোৰ দিয়ে। আপোনাৰ ঘৰটো আৰ্থিক, আৱেগিক আৰু সামগ্ৰিক সুস্থতাক সামৰি লোৱা সকলো ইতিবাচক ভাৱৰ ভঁৰাল হ'ব লাগে। আপোনাৰ বাসস্থানত ন্যূনতমতাক আঁকোৱালি লৈ আপুনি সহজে ইতিবাচক শক্তিক আকৰ্ষণ কৰিব পাৰে। যদি আপুনি আপোনাৰ জীৱনত আৰ্থিক প্ৰচুৰতা বিচাৰে তেন্তে আপোনাৰ লকাৰ বা ছেভিংছবোৰ আপোনাৰ ঘৰৰ দক্ষিণ পশ্চিম কোণত ৰাখক। এই দিশকে পৃথিৱী মৌলটোক বুজায়, যাৰ ফলত স্থিৰতা নিশ্চিত হয়। তদুপৰি আপোনাৰ ঘৰৰ লকাৰটো কেতিয়াও পশ্চিম বা দক্ষিণ দিশলৈ খোলা উচিত নহয়। ইয়াক আওকাণ কৰিলে ধনৰ গধুৰ বহি প্ৰৱাহ হ'ব পাৰে। সেইবাবে আপোনাৰ লকাৰটো সঠিক দিশত থ'ব। আপোনাৰ প্ৰৱেশ দুৱাৰ ৰক্ষণাবেক্ষণ কৰক। আপোনাৰ ঘৰৰ মূল প্ৰৱেশ দুৱাৰটোৱে মানুহ আৰু মহাজাগতিক শক্তি আদি দুয়োটাৰে বাবে আদৰণীয় অনুভৱ কৰিব লাগে। দুৱাৰৰ তলাবোৰ সঠিকভাৱে কাম কৰাটো নিশ্চিত কৰক আৰু দুৱাৰবোৰত কোনো ধৰণৰ ফাট নথকাটো নিশ্চিত কৰক। বাস্তুৰ আন টিপছসমূহ হ'ল, আপোনাৰ ঘৰৰ প্ৰৱেশ দুৱাৰৰ ওচৰত থকা প্লেট, গছ-গছনি আৰু বতাহৰ শব্দ ওলোমাই থোৱা। আপোনাৰ ঘৰৰ মূল দুৱাৰখন ভালদৰে ৰক্ষণাবেক্ষণ কৰি ৰাখক। আপোনাৰ ঘৰৰ একুৰিয়ামৰ দৰে জলভাগক ঠাই দিয়াটো ধনৰ ভাগ্যৰ বাবে আন এক অপৰিহাৰ্য বাস্তু টিপছ। এই সামগ্ৰীসমূহ ঘৰৰ উত্তৰ পূব অংশত ৰাখিব লাগে যাতে ধনৰ সুত বৃদ্ধি পায়। মনত ৰাখিব যে পানীৰ পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু ইয়াৰ প্ৰৱাহ গুৰুত্বপূৰ্ণ কাৰক আৰু নিয়মিতভাৱে পৰীক্ষা আৰু ৰক্ষণাবেক্ষণ কৰিব লাগে। এইবোৰ আওকাণ কৰিলে আৰ্থিক সফলতাত বাধাৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ ঘৰৰ দক্ষিণ পূব বা উত্তৰ পূব কোণত কেতিয়াও ওপৰৰ পানীৰ টেংকি বা ষ্ট'ৰেজ ৰাখিব নালাগে। এনে পৰিৱেশে বিপুল আৰ্থিক চাপ বা স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে। আপুনিও বাস্তুশাস্ত্ৰ বিশেষজ্ঞৰ সহায় লৈ ঘৰৰ পৰা যিকোনো দোষ আঁতৰাব পাৰে। আপুনি ধনৰ ভাগ্য আৰু গাইডেন্সৰ বাবে বাস্তু টিপছৰ বাবে এজন বিশেষজ্ঞক বিশ্বাস কৰিব পাৰে। বাথৰুম, পাকঘৰ বা অন্যান্য ঠাইৰ পৰা পানী লিক হোৱাৰ দৃষ্টান্ত তৎক্ষণাত সমাধান কৰিব লাগে। সৰু সৰু পানীৰ লিকেজক আওকাণ কৰিলে যথেষ্ট আৰ্থিক লোকচান আৰু ধনৰ বহিঃপ্ৰৱাহ হ'ব পাৰে।
ধনৰ বাবে বাস্তুৰ নীতিত উল্লেখ আছে যে আপোনাৰ ঘৰৰ শৌচাগাৰ আৰু বাথৰুম উত্তৰ পূব বা উত্তৰ পশ্চিম অঞ্চলত থাকিব লাগে। ইয়াৰ পিছত আৰ্থিক স্থিতিশীলতাৰ লগত আৰ্থিক লাভো হ'ব। বাথৰুম বা শৌচাগাৰৰ সৈতে জড়িত ধনৰ ভাগ্যৰ বাবে বাস্তুৰ টিপছ অৱহেলা কৰিলেও ডাঙৰ আৰ্থিক লোকচান হ'ব পাৰে। আপোনাৰ ঘৰৰ উত্তৰ বাস্তু অঞ্চলত নীলা ৰঙৰ ৰং কৰাটো ধনৰ ভাগ্যৰ বাবে অন্যতম উপকাৰী বাস্তু টিপছ। এই ঠাইখন পৰিষ্কাৰ আৰু ৱাশ্বিং মেচিন, ডাষ্টবিন আৰু মিক্সাৰ গ্ৰাইণ্ডাৰৰ পৰা বঞ্চিত কৰি ৰাখিব লাগে। ধনৰ বাবে বাস্তুৰ এই দিশটো অনুসৰণ কৰিলে অধিক ধন উপাৰ্জন, অধিক সুযোগ লাভ কৰিবলৈ প্ৰয়োজনীয় একাগ্ৰতাৰে আপোনাক পুৰস্কৃত কৰা হ'ব। পাকঘৰটো আপোনাৰ ঘৰৰ দক্ষিণ পূব কোণত বা দক্ষিণ পূব কোণৰ দক্ষিণে নিৰ্মাণ কৰিব লাগে। এই দিশৰ বাবে ৰঙৰ পচন্দ কমলা, ৰঙা আৰু গোলাপী ৰঙৰ পাতল শ্বেডত হ'ব লাগে, যিহেতু পাকঘৰটোৱে জুইৰ উৎপাদনটোৰ প্ৰতীক। গতিকে নিশ্চিত হওক যে আপুনি ভিতৰত বস্তুবোৰ এনেদৰে সজাইছে যাতে সিহঁত দক্ষিণ পূব দিশলৈ মুখ কৰে। ঘৰত গছ-গছনি ৰখাটো ঘৰখন উজ্জ্বল কৰি তোলাৰ এক উত্তম উপায়। বাস্তুশাস্ত্ৰৰ মতে বিভিন্ন উদ্ভিদৰ গুৰুত্ব বেলেগ বেলেগ। কিছুমান গছ-গছনিয়ে ঘৰতে ধন সম্পত্তি আকৰ্ষণ কৰা বুলি জনা যায়। এই উদ্ভিদসমূহৰ ভিতৰত আছে এটা ধনৰ গছ, বাঁহৰ গছ আৰু ৰবৰৰ গছ আদি। কিন্তু এই গছবোৰ ঘৰৰ ভিতৰত স্থাপন কৰাটো সময়ত ইয়াৰ স্থাপন আৰু দিশৰ যত্ন লোৱাটো অতি গুৰুত্বপূৰ্ণ। বাঁহৰ উদ্ভিদে বৃদ্ধি আৰু সমৃদ্ধিৰ সহায় কৰে। পেইণ্টিং অৰ্থাৎ চিত্ৰই ঘৰবোৰত ৰঙৰ স্পৰ্শ আৰু ইতিবাচকতা যোগ কৰাৰ প্ৰৱণতা থাকে। বাস্তুশাস্ত্ৰই ধন আৰু প্ৰচুৰতা আকৰ্ষণ কৰিবলৈ ঘৰত কিছুমান বিশেষ ধৰণৰ চিত্ৰ স্থাপনৰ ওপৰত আলোকপাত কৰিছে। 7টা ঘোঁৰাৰ চিত্ৰখনে সমৃদ্ধিৰ আকৰ্ষণৰ এক সুন্দৰ উপায়। বাস্তুশাস্ত্ৰৰ মতে লিভিং ৰুমৰ পূব দেৱালত 7টা ঘোঁৰাৰ পেইণ্টিং স্থাপন কৰিলে আচৰিত কাম কৰা হ'ব পাৰে। ইয়াৰ উপৰিও সেউজীয়াৰ চিত্ৰই নতুন সুযোগ আকৰ্ষণ কৰাত সহায় কৰে। 7টা লৰচৰ কৰা ঘোঁৰাই টকা আৰু ধন সম্পত্তি অনাত সহায় কৰে। ধূপৰ লাঠি জ্বলাই ধন আৰু ধন সম্পত্তি ঘৰলৈ আকৰ্ষণ কৰিব পাৰে, যিটো এটা সুন্দৰ আৰু সুগন্ধি উপায়। পূজা কক্ষৰ ভিতৰত ধূপৰ কাঠি জ্বলোৱাটো অতি উপকাৰী। ছেফৰ ওচৰত ধূপৰ লাঠিও জ্বলাব পাৰে, যিয়ে টকাৰ ভাগ্যক আকৰ্ষণ কৰাত সহায় কৰে। ধনৰ বাবে বাস্তু ভাগ্য ধন আকৰ্ষণৰ বাবে ধূপৰ লাঠি জ্বলোৱা। যদি আপুনি আপোনাৰ ঘৰলৈ আকৰ্ষণ কৰিব বিচাৰে তেন্তে আপোনাৰ ঘৰত এটা তামৰ স্বস্তিক ৰাখক। কপাৰ স্বস্তিক স্থাপনৰ বাবে সৰ্বোত্তম দিশ হ'ল ঘৰৰ দক্ষিণ পূব দিশ। কপাৰ স্বস্তিক স্থাপন কৰিলে ঘৰত ধনৰ প্ৰবাহৰ লগত জড়িত সকলো বাধা আঁতৰি যাব। ধনৰ বাবে বাস্তু ভাগ্য ঘৰত এটা উজ্জ্বল তামৰ স্বস্তিক ৰাখক। বাস্তুৱে আপোনাৰ ঘৰত বৈ যোৱা জলপ্ৰপাত এটা স্থাপন কৰিবলৈ পৰামৰ্শ দিয়ে। হয় বাৰীত ৰাখিব পাৰে, নহয় ঘৰত ৰাখিব পাৰে। পানীৰ এই জলপ্ৰপাত স্থাপনৰ বাবে উত্তম দিশ হ'ল উত্তৰ পূব বা উত্তৰ পূব। সদায় নিশ্চিত হওক যে ফয়েৰাৰ পানী বৈ আছে আৰু স্থবিৰ নহয়। আজি 15টাৰ বাস্তু টিপছ এয়াই আছিলে। তেন্তে আপোনালোকেও এই বাস্তু টিপছ ফ'ল' কৰক আৰু ঘৰখন সুখ সমৃদ্ধিৰে ভৰাই ৰাখক। ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু কাষতে থকা বেল আইকনটোত ক্লিক কৰি অল কৰি থ'ব। ধন্যবাদ।